নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আন এটি ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এয়া হৈছে কলডিল আৰু দাইলৰ জুতি। ইয়াতে দাইল মই মচুৰ দাইল আৰু মুগৰ দাইল দুয়োটাই ব্যৱহাৰ কৰিছোঁ। আপোনালোকেও খাই চাবচোন, এনেকৈ খুব টেষ্টি হয় এইটো ৰেচিপি, খাবলৈও টেষ্টি আৰু কলডিল খোৱাও ভাল, গতিকে নিশ্চয় খাই চাব এইটো ৰেচিপি। আৰু গতিকে আহকচোন আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। কলডিল আৰু দাইলৰ এই ৰেচিপিটো বনাবলৈ মই এয়া কলডিলখিনি সৰু সৰুকৈ কাটি লৈছোঁ আৰু লগত এটা শুকান জলকীয়া লৈছোঁ। এতিয়া এইখিনি মই প্ৰেছাৰ কুকাৰত দি দিম। মই প্ৰেছাৰ কুকাৰত কলডিলখিনি দি দিলোঁ আৰু মই মুগ আৰু মচুৰ দাইল ধুই থৈ দিছিলোঁ, এইখিনি মই পানীৰ সৈতে ইয়াতে দি দিওঁ। পানী মই দিলোঁৱেই, গতিকে মই আৰু বেলেগ পানী নিদিওঁ এতিয়া। আৰু লগতে মই ইয়াতে এনেকৈ পিঁয়াজ সৰু সৰুকৈ কাটি থৈ দিছিলোঁ, ইয়াৰ পৰা মই অকণমান পিঁয়াজ ইয়াতে দি দিম। ইয়াতে পিঁয়াজখিনি দি সিজিবলৈ দিম। এনেকৈ পিঁয়াজ সিজিবলৈ দিলে খুব ধুনীয়া গোন্ধ এটা আহে। মই কলডিল আৰু দাইল থকা প্ৰেছাৰ কুকাৰটো এয়া গেছত বহুৱাই দিলোঁ আৰু ৩-৪টা চিটি আহালে এইখিনি হ'বলৈ দিম। ৩-৪ মই বাকী থকা পিঁয়াজখিনি মিক্সিত দি দিম। এইখিনি অকণমান পেষ্ট কৰি ল'ম আৰু এইখিনিৰে ফোৰণ মাৰিম। দি দিলোঁ মিক্সিত। আপোনালোকে এনেকৈ খাবচোন, কলডিল আৰু দাইলৰ ৰেচিপিটো খুব টেষ্টি হয়। মই এইখিনি পিঁয়াজখিনি দি দিলোঁ, দুটা দিলোঁ মই কেঁচা জলকীয়া আৰু এটা শুকান জলকীয়া। এইখিনি মই অকণমান পেষ্ট হ'বলৈ দিম। এয়া জলকীয়া আৰু পিঁয়াজৰ পেষ্টখিনি হৈ গ'ল। এইখিনি যেতিয়া ফোৰণ মাৰোঁ তেতিয়া দিম মই। এয়া কেৰাহী এখনত তেল গৰম হ'বলৈ দিছোঁ মই, আৰু তাতে মই এখিলা তেজপাত দি দিছোঁ। এতিয়া মই ইয়াতে অকণমান আদা নহৰু পেষ্ট দি দিলোঁ আৰু যোনখিনি মই এইখিনি মিক্সাৰখিনি কৰি থৈ দিছিলোঁ জলকীয়া আৰু পিঁয়াজৰ, সেইখিনি মই কেৰাহীত দি দিম। এইখিনি মই কেৰাহীত দি দিছোঁ, এতিয়া অকণমান ভাজি লওঁ আৰু ইয়াতে মই এতিয়া মছলাখিনি দিম। এতিয়া ইয়াতে মই দিওঁ আধা চামুচমান হালধি, আধা চামুচমান জিৰা গুড়ি আৰু আধা চামুচ ধনিয়া গুড়ি। মই গৰম মছলা দিম, কিন্তু সেইটো পিছত দিম। এতিয়া এইখিনি দি ভালকৈ এবাৰ মিক্স কৰি দিওঁ। মছলাখিনি ভালকৈ ভাজি হৈ গ'ল। এতিয়া মই ইয়াতে যোনখিনি দালি আৰু কলডিল সিজাই থৈছিলোঁ সেইখিনি মই ইয়াতে দি দিম। এইখিনি কলডিল আৰু দাইলখিনি মই ইয়াতে দি দিলোঁ কেৰাহীত। এতিয়া মই ইয়াতে নিমখ দিম অকণমান। নিমখটো নিজৰ সোৱাদ অনুযায়ী যিমান খায় সিমান দিব। আৰু এতিয়া এইখিনি ভালকৈ এতিয়া উতল আহিবলৈ দিম। মাজে মাজে লাৰি থাকিব লাগিব, নহ'লে তলত লাগি যাব। এয়া দাইলখিনি ভালকৈ উতল আহিছে। এতিয়া মই ইয়াতে অকণমান গৰম মছলা দি দিওঁ আৰু ভালকৈ মিক্স কৰি দিওঁ। আপোনালোকে কলডিলখিনি ভাজি লৈ তাৰপিছত দাইলখিনি দি সেনেকৈও কেৰাহীত ডাইৰেক্ট বনাব পাৰে, প্ৰেছাৰ কুকাৰত নিদিয়াকৈ, কিন্তু তেতিয়া সময়টো বহুত লাগে। এনেকৈ সময়টো অকণমান কমত হৈ যায়। এতিয়া মোৰ এয়া ভালকৈ উতল আহি গৈছে। এতিয়া মোৰ কলডিল আৰু দাইলৰ ৰেচিপি ৰেডি। এয়া মই গেছটো বন্ধ কৰি থ'লোঁ আৰু মোৰ কলডিল আৰু দাইল ৰেডি হৈ গ'ল। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে নিশ্চয় মোৰ ভিডিঅ'টোত লাইক এটা কৰিব আৰু কমেণ্ট এটা কৰি জনাব ভিডিঅ'টো কেনে পালে। আৰু আপোনালোকে এনেকৈ কলডিল আৰু দাইলৰ ৰেচিপিটো খাই চাবচোন, খুব টেষ্টি হয়। সদায় সদায় একে দালি খোৱাতকৈ এনেকৈতো অকণমান বেলেগ লাগিব, গতিকে নিশ্চয় খাই চাবচোন এনেকৈ।